ইয়াৰ এবছৰৰ পাছত ময়ূৰীক তই ঘৰলৈ পঠাই আজি 5 বছৰৰ পিছত এই বিকিয়ে ময়ূৰীক ঘূৰাই হাজাৰ দুখৰ অন্ত কৰিল। কিমান আশাৰে তই ইয়ালৈ আহিছিল। এতিয়া ইয়াৰ পিছৰ প্ৰথম বছৰত ময়ূৰীৰ ওপৰত তই কৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বাবে লগতে পিছৰ 5টা বছৰত ময়ূৰীৰ ওপৰত জাপি দিয়া নিসংগতাৰ যন্ত্ৰণাৰ বাবে তই ময়ূৰীৰ ভৰিত ধৰি ক্ষমা খোজ। ঠিকেই কৈছো। বিনা শাস্তিৰে অপৰাধী ৰেহাই দিব নাপায়। এই বয়সত অন্তত অকণমান আৰাম কৰক। আৰু ময়ূৰক মোৰ লগত লৈ যাম। ময়ূৰকটো পাহৰি এটা সুন্দৰ জীৱন গঢ়িব। এইখিনি সময়ত ঘণ্টা ঘণ্টা কৰিব নাপায়। আমাৰ পৰিকল্পনা সফল কৰিবলৈ তোমাৰ সহায়ৰ বহুত প্ৰয়োজন। যাম বুলি কৈ দিলে কিয় মামি? যাম বুলি কৈ দিয়া। জীৱনৰ এই বিহলি বেলা এই ঘৰটো এৰি মই তোমালোকে মাজে মাজে অহা যোৱা কৰিব। জীৱনত টকাৰ প্ৰয়োজন কোনেও নুই কৰিব নোৱাৰে, কিন্তু সেইবুলি টকাই সৰ্বস্ব নহয়। ক্ষমতাৰে মানুহে
মর্যাদা কৰিব লাগে কিন্তু অহংকাৰ নহয় এই যৌৱনক গঠনমুখী কামত ব্যৱহাৰ কৰিব লাগে কিন্তু ভাঙোনমুখী নহয় আজি মই